2021 নহয় 2017 যেটো আমাৰ প্ৰভিন্সিয়েলাইজেশন এক্ট হৈছে তাত অকল এমই নহয় এলমি এলপি হাই স্কুল কলেজ বহুত বাদ পৰিছে যিবিলাকে এই সময়ত ক্ৰাইটেৰিয়া ফুলফিল কৰিব পৰা নাই আৰু সেই কাৰণে 2020 চনত যি 6.3 একৰ্ডৰ ক্লজ আছিলে ইয়াৰ দ্বাৰা কিছুমান ৰিলেক্সেশন কৰি আমাৰ স্কুল কলেজ বিলাকক প্ৰভিন্সিয়েলাইজ কৰিব লাগে বুলি অসম চৰকাৰৰ লগত আলোচনা হৈ আছে আৰু অলৰেডি আমি লিষ্ট দাখিল কৰিছো দুটা লিষ্ট আমি দাখিল কৰিছো এটা হ'ল 2017 বাদ পৰি যোৱা আৰু এতিয়া যি স্কুল বিলাকত ষ্টুডেন্ট আহিছে কৰিব পাৰে এটো এটা লিষ্ট সেকেন্ড লিষ্ট ক্ৰাইটেৰিয়া ফুলফিল কৰা নাই আজিও মানে সমস্যা আছে কিন্তু স্কুলখন নহলে নহয় এই স্কুলখন নহলে লৰা ছোৱালী পঢ়িবলৈ জায়গাই নাই তেনেকা স্কুল বিলাকৰ লিষ্ট বিলাকক আমি ষ্টেটত সাবমিট কৰিছো আৰু আশা ৰাখিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দিছে যে অক্টোবৰ মাহত অলপ যেটো এসেম্বলি হ'ব তাত অলপমান সংশোধন কৰা হ'ব আৰু প্ৰভিন্সিয়েলাইজ এখন সংশোধন কৰিলে মই ভাবো স্কুল বিলাক সব প্ৰভিন্সিয়েলাইজ হৈ 2021 নহয় 2017 যেটো আমাৰ প্ৰভিন্সিয়েলাইজেশন এক্ট হৈছে তাত অকল এমই নহয় এলমি এলপি হাই স্কুল কলেজ বহুত বাদ পৰিছে যিবিলাকে এই সময়ত ক্ৰাইটেৰিয়া ফুলফিল কৰিব পৰা নাই আৰু সেই কাৰণে 2020 চনত যি 6.3 একৰ্ডৰ ক্লজ আছিলে ইয়াৰ দ্বাৰা কিছুমান ৰিলেক্সেশন কৰি আমাৰ স্কুল কলেজ বিলাকক প্ৰভিন্সিয়েলাইজ কৰিব লাগে বুলি অসম চৰকাৰৰ লগত আলোচনা হৈ আছে আৰু অলৰেডি আমি লিষ্ট দাখিল কৰিছো দুটা লিষ্ট আমি দাখিল কৰিছো এটা হ'ল 2017 বাদ পৰি যোৱা আৰু এতিয়া যি স্কুল বিলাকত ষ্টুডেন্ট আহিছে কৰিব পাৰে এটো এটা লিষ্ট সেকেন্ড লিষ্ট ক্ৰাইটেৰিয়া ফুলফিল কৰা নাই আজিও মানে সমস্যা আছে কিন্তু স্কুলখন নহলে নহয় এই স্কুলখন নহলে লৰা ছোৱালী পঢ়িবলৈ জায়গাই নাই তেনেকা স্কুল বিলাকৰ লিষ্ট বিলাকক আমি ষ্টেটত সাবমিট কৰিছো আৰু আশা ৰাখিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দিছে যে অক্টোবৰ মাহত অলপ যেটো এসেম্বলি হ'ব তাত অলপমান সংশোধন কৰা হ'ব আৰু প্ৰভিন্সিয়েলাইজ এখন সংশোধন কৰিলে মই ভাবো স্কুল বিলাক সব প্ৰভিন্সিয়েলাইজ হৈ